ওয়েলকাম টু ইন্ডিয়ান কবরা। তো গাইস আইছি নতুন ভিডিওতে। তো গাইস ব্লগ আমি ভিডিওটো আরম্ভ কৰো। তো গাইস আজি আমি ক'ত আছো চাক, এই তো আগত আছে কৌশিক আৰু মই লৈ আছো চাক। কি লৈ আছো মানে মই এটা বস্তু লৈ আছো। বস্তুটো হৈছে আপোনালোকক এতিয়া ক'বা নোৱাৰো, ক'বা পাৰিম বাৰু, কিয় নোৱাৰিম ক'বা আপোনালোকক। দেখি আছো ৰ'ব, এইটো অৰ্থাৎ মই নলবৰা পাতি আছোঁ। নলবৰা পাতি পেলাই এতিয়া মই কি মাছ পাওঁ, এই এটা নলবৰা পাতিছোঁ চাওক। এতিয়া মই আপোনালোকক নেক্সট ট্ৰিপত দেখি আছোঁ, অৰ্থাৎ পুৱা চাম। এতিয়া পাতিম, পুৱা চাম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ই যাব এতিয়া মোৰ লগত জৰা চাবা নহয়, নলবৰা চাবা। কৌশিক এই যাত্ৰা এটা মাছো নাই দক, খাইছি চাওক, সেই খাইছি কি লাগছি, এটা লাগছি কিবা ৰ'ব, এই চাক। এইটো কৌশিক বস্তুক মই দি দিওঁ, মানে এইটো লাগছি তোমাৰ এটা থৈ দিওঁ, মোৰ তাতে জোত লাগি যাব বটলকেইটা। ঠিক আছে, এইটোৱেই ইয়াৰ বইনাক আছে কাষত। এই গাইছ কিবা এটা আছে ৰ'বতে, আছেনে নাই নাজানো আৰু বহুত টানিছি। তলক লাগি নিছি, ভিডিঅ' কৰা মানুহ নাই, সেইটোৱে প্ৰব্লেম। ৰ'ব মই গুচি আছোঁ, আপোনালোকক দেখি আছোঁ। মানে চাক ভিডিঅ' কৰা মানুহ নাই, বহুত তলক লৈ গৈছে গাইছ। এই তলক নি এই ধুমাখিনি চাক, কিন্তু কিবাহে খাইছি গাইছ। কামৰিছে, কাংকাৰে কামৰিছে কিজানি, শিঙি দক। এইটো মই উলিয়াইছোঁ। এই চাক, এই বটল আছে ক'ৰবাত, হেৰি আছে ক'ৰবাত। তো গাইছ চাকেও ককলি কিনিছি ৰছী। এতিয়া ৰছী আপোনালোকক মই দেখাম কি আছে। বাপৰে চাক, আপোনালোকে বিশ্বাস নকৰে, অলপ জুম কৰি দিয়া না আমাৰ, তাৰপিছত ঠিক হ'ব বাৰু। আপোনালোকে বিশ্বাস নকৰে, এই ককলি কিনিছি চাক। সেইকাৰণে নলবৰা তুমি ৰছী দিবা লাগে। এটা প্ৰব্লেমেই হ'ল, আপোনালোকক মই দেখি আছোঁ ককলি কিনিছি নাকে। সেনেকৈ যাবা ভয়ো লাগে, মানে কি চাওক আপোনালোকে কিবা ডাঙৰ থ মাৰি আছে। কিন্তু মাছটো নাই, কিবা ডাঙৰ মাছ লাগছে। পৰাকক লাগি নিছি চাক, এই চাক, এইটো কান্নি নাই খাইছি কিবা, মানে কাংকাৰে খাইছে নেকি গাইছ দক। বৰা এইটো মাছ, মাগুৰ মাছ, ডাঙৰ মাগুৰ, সৰু নহয়। ভাল লাগছি দক চাক। চাইনিজ মাগুৰ, জীৱনত প্ৰথমবাৰ দেখিছোঁ চাইনিজ মাগুৰ চাক। মচি নলবৰা বাতাই, কিন্তু চাইনিজ মাগুৰ গাইছ ভিডিঅ'টো গাইছ। এতিয়া চাক, এতিয়া মই হেৰি চাবা আহিছোঁ, অৰ্থাৎ আৰু চাবা আহিছোঁ। মানে কি সেইটোৱে পাতা গৈছে, সিয়ে পাতিছি, কিন্তু মই চাম এতিয়া বলক। প্ৰথম যাত্ৰা গাইছ, প্ৰথম যাত্ৰা এইটো চাওঁ বাৰু, দাঙি চাওঁ আগে, পাওঁ না নাপাওঁ কিবা এইটো বাদ দিয়ক। চাওক যাত্ৰাই খাই গৈছি, পঢ়াটো আপোনাৰ গতাই নিছি, গতাই এংকে আহিছিল। এতিয়া ইয়াততো বহুত দূৰক লাগি আছে, এতিয়া কি পাওঁ চাওঁ নাকি। নেক্সট পাৰ্ট আজিওটা, আজিতো মৰছি গাইছ, উপায় নাই চাওক। আজিওটা
কৰা লাজ হেৰি আদি নিমিলাক দুটাই মিলছে এইটো এটা। এইটো শিঙি মস্ত শিঙি গাইছ দক।